হেল্ল' বন্ধুসকল, স্বাগতম জানাইছোঁ জিয়া কেপচাৰলৈ। চাওক আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন শ্ৰদ্ধাৰ প্ৰণৱ মুখাৰ্জীদেৱৰ প্ৰয়াণত আজি অসম বিধানসভাত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাষ্ট্ৰনেতা প্ৰণৱ মুখাৰ্জীদেৱৰ দূৰদৰ্শী চিন্তাধাৰা আৰু অতুলনীয় কৰ্মৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি যাব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিন প্ৰশ্নোত্তৰ কালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ। অৰুণোদয় আঁচনি সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়, পৰিয়ালত বিধৱা দিব্যাংগ থাকিলে এই আঁচনিৰ সুবিধা লাভ কৰিব। 15 বিঘা মাটি ফ্ৰীজ থাকিলে নাপাব এই আঁচনিৰ সুবিধা। দুচকীয়া তিনিচকীয়া বাহন থাকিলেও অৰুণোদয় আঁচনিয়ে সামৰি ল'ব। আঁচনিৰ বাবে নালাগে কোনো প্ৰমাণ পত্ৰ। আবেদনৰ বাবে পৰিয়ালৰ লোকে নিজেই জনাব লাগিব সত্য তথ্য। বছৰি 2 লাখ টকা আয়ৰ লোকে নাপাব এই আঁচনিৰ সুবিধা। এই আঁচনিয়ে আগন্তুক দিনতো চলি থাকিব। সৰু সৰু আঁচনিবোৰ আৰু মানুহৰ মাজলৈ যাতে আনিব নালাগে। যিমানেই আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ ফালে দিন আগবাঢ়ি গৈছে, ঠিক সিমানেই নগাঁৱৰ চামগুৰিৰ সমষ্টিৰ ৰাজনৈতিক বতাহো ক্ৰমাৎ উষ্ম হৈ অহা দেখা পোৱা গৈছে। কথাই প্ৰতি সৰু সৰু কাৰণতে সমষ্টিৰ কংগ্ৰেছ আৰু বিজেপি কৰ্মী সমৰ্থকৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ। চামগুৰিৰ কাৱৈমাৰীত মঙলবাৰে দুপৰীয়াও কংগ্ৰেছ আৰু বিজেপি কৰ্মী সমৰ্থকৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ বহু সংখ্যক চকী ভাঙি লণ্ডভণ্ড কৰিলে দুয়ো দলৰ কৰ্মী সমৰ্থকে। কৰোনাত আক্ৰান্ত দীপজ্যোতি কেওট। বেহৰবাৰী আউটপোষ্টৰ মোহনৰ চৰিত্ৰত অভিনয় কৰি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিছিল দীপজ্যোতিয়ে। ফেচবুক পোষ্টযোগে কৰোনা আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে অভিনেতাজনে। বোকাজানত সংঘটিত হৈছে এক কৰুণ ঘটনা। সোমবাৰে নিশা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে জলস্তৰ বৃদ্ধি পাইছে বোকাজানৰ বিভিন্ন নদ নদী তথা পানী যোৱা নলাসমূহ। বানপানীৰ ফলত উফন্দি অহা বোকাজানৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰীজান খানবস্তিৰ তেনে এক নালাত পৰি অকাল মৃত্যুক সাৱটিলে এজন 7 বছৰীয়া শিশু।